মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, অকণমান ব্যস্ততাৰ বাবে। তো গুৱাহাটী গৈছিলোঁ। গুৱাহাটী যাওঁতে এনেকৈ ভিডিঅ' বনোৱা নহ'ল, অকণনি ক্লিপ লৈছিলোঁ। তো গুৱাহাটী যাওঁতে বহুতেই ভাল লাগিলে, কিন্তু যেতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰত সোমালোঁ তো বহুত বেয়া লাগিলে। তো দেখাই আছোঁ ভিডিঅ'বোৰ, চাব ভালকৈ, চাই থাকক। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু। হাঁহি ফূৰ্তি কৰি আমি ৰখি গ'লোঁ। তো ৰাতিপুৱা পাইছোঁগৈ 7:30 বজাত। তো সমাধিস্থল পালোঁগৈ। তো সমাধিস্থল পাই মেলি তাত আমাৰ মনটো একেবাৰে ডাউনেই হৈ গ'ল। তো আমি ভাবিছিলোঁ চাকি তাকি জ্বলাম, ধূপ জ্বলাম, তো অকণমান ফটো মাৰি ঘৰৰ মানুহক দেখুৱাবলৈ লৈ আহিম। কিন্তু তাত গৈ যেতিয়া সোমালোঁ, মানুহবোৰ দেখিলোঁ, একো মন চন ভাল নলগাই হৈ থাকিলে। তো তাৰ পাছত দেখাই আছোঁ, চাই থাকক। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি। কিন্তু ভিডিঅ'ত চাব, তো তাত যেতিয়া জুবিন দা তাত থোৱা হ'ল, তো সেইটোতো এতিয়া বৰ্তমান ডাইৰেক্ট মন্দিৰৰ টাইপৰ হৈ গ'ল ন। তো তাত চাব, তাত লিখাও আছে যে ইয়াত চেণ্ডেল আৰু জোতা পিন্ধি প্ৰৱেশ নকৰিবলৈ। কিন্তু কিছুমান আছে তাত দেখিব ভিডিঅ'ত, জোতা পিন্ধিছে, চেণ্ডেল পিন্ধিছে, তো গৈ ওপৰত গৈ ফটো মাৰিছেগৈ গৈ, য'ত তেওঁৰ যোনবোৰ প্ৰিয় বস্তু থৈছিল সকলোৱে দেখি পাবলৈ। তো তাত গৈ তেওঁলোকে জোতা চেণ্ডেল পিন্ধি উঠি গৈ তাত ফটো মাৰিছে। তো দেখিব, চাব ভিডিঅ'ত। এইবিলাক দেখাৰ পিছত আমাৰ মনবোৰ ইমান ভাল নলগা হ'ল। আমি চাকি জ্বলাবলৈ গৈছিলোঁ, ধূপ জ্বলাবলৈ গৈছিলোঁ। তো এজনে গামোচা দিবলৈ গৈছিলে, তো গামোচাও নিদিলে, আমি চাকিও নজ্বলালোঁ। তাত যোৱাৰ পিছত অট'মেটিক মনটো ডাইৰেক্ট ডাউন হৈ যাব, যোনেই নাযাওক। তো বেয়া লাগে অলপ। সুধিলে তুমি মোৰ বতৰা দিব তোমাক বিৱৰি। লক্ষ কোটি তৰা সুধিলে তুমি মোৰ বতৰা দিব তোমাক বিৱৰি। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা।
লগালগ ঘৰলৈ বুলি পোনাই দিলোঁ। তো আমাৰ লগত এজন দাদা গৈছিল, দাদা বহ তাত আছিলে মামায়েক আৰু মামীক আছিলে। তো তালৈকে গ'লোঁ, তাতে অকণমান দেৰি জিৰণি ল'লোঁ। তো দাদা বহ মামীয়েকৰ ঘৰৰ পৰা আহি আমি ভাতটো খাই অকণমান জিৰণি লৈ তো আমি নগাঁৱলৈ গুচি আহিলোঁ। তো নগাঁৱত আছিলে মৃত্যুঞ্জয় মন্দিৰ। তো ইভাগে মোৰ অহা ভাগ্য নাছিলে, তো জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহোঁতে বুলিয়ে মনত পৰিলে। তো তাতে ভাগ্য আছিলে, মন্দিৰ দৰ্শন কৰা নাছিলোঁ, জীৱনত প্ৰথমবাৰ সেইদিনা গৈছোঁ। তো ভাল লাগিলে, তো দেখাই আছোঁ চাব। অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকা অনুভৱ। তো মন্দিৰত সোমাই মেলি আহি তো এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। তো অশ্ৰু নিগৰিবনে কোৱা যদি কেতিয়া কাজিৰঙা পালোঁগৈ। তো কাজিৰঙাত জীৱ জন্তু দেখিছিলোঁ, মানে ভিডিঅ' কৰিবলৈ ৰখিবলৈ তাত নিদিলে। তো অকণমান দেৰি ৰখিলে লগালগ হুইচেল মাৰে। তো আমি নাপালোঁ তেনেকৈ ভিডিঅ'। এনেই অলপ গঁড় এটা দেখিলোঁ, সেইটোত ফটো অকণমান ভিডিঅ' বনাব টাইম পালোঁ। তো দেখাইছোঁ ৰ'ব। তোমাৰ উশাহৰ গহন মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু আমি কাজিৰঙাৰ পৰা ওলাই দিলোঁ। তো কাজিৰঙা পাৰ হওঁতে আমাৰ লাহে লাহে আহিলোঁ, তাত গাড়ী মটৰ অকণমান ভিৰ আছিলে। তো লাহে লাহে আহি আমাৰ ৰাতি হ'ল। তো ৰাতি ভিউ দেখাইছোঁ চব। আকৌ পোহৰ বেলি যদি অসীমত ডুবিবলৈ জোনৰ সাৰথি তৰা হয় সেই লক্ষ কোটি তৰা সুধিলে তুমি মোৰ বতৰা দিব তোমাক বিৱৰি লক্ষ কোটি তৰা সুধিলে তুমি মোৰ বতৰা দিব তোমাক বিৱৰি মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা এনেকৈ আমাৰ লাগিলে 3 দিন গুৱাহাটীৰ পৰা। তো লাহে লাহে আহি আছিলোঁ। তো ড্ৰাইভাৰ অকল এটাই আছিলে, তো সেইটো হৈছে দাদা। তো আমিও ইমান ড্ৰাইভিং নাজানো। তো লাহে লাহে আহি আমি 3 নম্বৰ দিনা মৰ্ণিং প্ৰায় 8টা বজাত আমি ঘৰ পাই গৈছোঁ। তো ব্লগটো সম্পূৰ্ণ চাব। তো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ইভাগে ভিডিঅ' বনাব নাজানো, জাষ্ট ট্ৰাই কৰিছোঁ, এনেকৈ লাহে লাহে পাৰিমগৈ, চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ। তো আপোনালোকে ভিডিঅ'টো চাব। তো লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব। ধন্যবাদ।